পুনৰ এবাৰ মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি ডিমাকুছি আছোঁ নৱজ্যোতি মিলন সংঘ, হেল্পিং হেণ্ড সংস্থা আৰু শ্ৰীমন্ত শংকৰদেৱ নেত্ৰালয়ৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা বিনামূলীয়া চকু চিকিৎসা শিবিৰ তথা সজাগতা সভাৰ কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ আগবাঢ়িছোঁ। ভিতৰুৱা অঞ্চলসমূহত বিশেষকৈ দৰিদ্ৰ সীমাৰেখাৰ তলৰ একাংশ ৰোগীয়ে ধনৰ অভাৱত ভালদৰে চকুৰ সুচিকিৎসা কৰিবলৈ নোৱাৰে। সেয়েহে চকুৰ ছানি পৰা ৰোগীকে ধৰি চকুৰ বিভিন্ন ৰোগৰ বিনামূলীয়াকৈ অস্ত্ৰোপচাৰৰ ব্যৱস্থা আমি হাতত লৈছোঁ। আমাৰ এই অনুষ্ঠানটোত আজি যিসমূহ ৰোগী আহি সফল ৰূপায়ণ কৰাত আমাক সহযোগিতা আগবঢ়ালে তেওঁলোক সকলোলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে এই অনুষ্ঠানটো সফল ৰূপায়ণৰ ক্ষেত্ৰত গুৰি ধৰোঁতা ব্যক্তি তথা অনুষ্ঠান হিচাপে নৱজ্যোতি মিলন সংঘ আৰু বৰ্তমানৰ নৱজ্যোতি মিলন সংঘৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল ডেকাক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই অনুষ্ঠানটো সফল ৰূপায়ণ কৰাৰ ক্ষেত্ৰত তেখেত তথা এই নৱজ্যোতি মিলন সংঘৰ সহযোগ কিন্তু অতিকৈ প্ৰশংসনীয়। আমি এই মুহূৰ্তত যিসমূহ ৰোগীক শ্ৰীমন্ত শংকৰদেৱ নেত্ৰালয়ৰ পৰা অহা বিভাগীয় ডক্টৰসমূহে এই মুহূৰ্তত তেওঁলোকক চকু চিকিৎসা কিদৰে কৰি আছে তাৰ দৃশ্যাংশ আপোনালোকে দেখিবলৈ পাইছে। মাত্র এটা হয়েছে টমাটো এটা চকু চিকিৎসা শিবিৰৰ অন্তত আমি ৰজাগড়ৰ একেবাৰে গাতে লাগি থকা নিকটৱৰ্তী বৰ্ণদী অভয়াৰণ্যলৈ গৈ যি আবেলিৰ প্ৰাকৃতিক সৌন্দৰ্য আমি সকলোৱে একেলগে উপভোগ কৰোঁ আৰু এই অনুষ্ঠানটোত লগত জড়িত সমূহ ব্যক্তি বিশেষ তথা অনুষ্ঠান প্ৰতিষ্ঠানলৈ আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমি অনাগত ভৱিষ্যতেও বিভিন্ন অনুষ্ঠানত আপোনালোকৰ সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।